তীৰ্থনগৰী হাজোৰ ধূপগুৰিৰ সত্ৰ নিবাসী সৰস্বতী মহন্তৰ পৰিয়াল এইটো। ডালদৰিত পৰিয়ালটোক আজিলৈকে স্পৰ্শ কৰা নাই কোনো এখন চৰকাৰী আঁচনিয়ে। ৰহস্যজনকভাৱে সকলোৰে পৰা বঞ্চিত এইটো দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটোৰ একমাত্ৰ ছোৱালীজনীও বিশেষভাৱে সক্ষম। চিকিৎসাৰ বাবে পিতৃৰ হাতত নাই এটা ফুটা কৰিও। তৎসত্ত্বেও চৰকাৰী তথা স্থানীয় প্ৰশাসনৰ সুদৃষ্টি পৰা নাই সৰস্বতী মহন্তৰ পৰিয়ালটোৰ ওপৰত। পৰিয়ালটোৰ শেষ আশা হাজোৰ বিধায়িকাৰ ওপৰত। বিকলম্ব 12 বছৰ হৈছে, খোজকাঢ়িব নোৱাৰে, কথা বাৰ্তা ক'ব নোৱাৰে। তাক দাঙি বাঢ়ি লৈ জকি যাব লাগে, তাক দাঙি দাঙি লৈ যাব লাগে। মোৰো অসুস্থ, কঁকালৰ আজাৰ আছে মোৰ, তথাপিতো মই ছোৱালীটোক পেলাই থ'ব নোৱাৰোঁ। খোৱা হেনো কোলাত লৈ খুৱাব লাগে, পাণ তামোল এখন দোকান দিওঁ, দুজনে লগ হৈ দিওঁ। কাৰণ মই তেওঁ নহ'লে মই নোৱাৰোঁ অকলে ছোৱালীটোক ৰাখিব। সেইটো কাৰণে তেওঁকে ৰাখোঁ। তেনেছত দেউতা হৈছে এজন সত্ৰ অধিকাৰী, তেওঁ কোনো ফালৰ পৰা দিব নোৱাৰে। তেওঁ নিজৰে নিপোচে, কাৰণ তেওঁৰ অসুখ বেমাৰ আজাৰত ভুগি আছে, তেওঁকো ক'ব নোৱাৰোঁ। গতিকে বানপানী আহিলে 2বাৰ 3বাৰ আহিছে, মই স্কুলত থাকিব লগা হৈছে, শিবিৰত থাকিব লগা হৈছে। কোনো ফালৰ পৰা চৰকাৰৰ নাই পায়খানা, নাই গেছ, নাই ঘৰ দুৱাৰ। পোৱাৰ ভিতৰত মই লাইটটো পাইছোঁ, কাৰণ মোৰ ছোৱালীটোক চাই সেইখিনি মোক সহায় কৰিলে বহুতখিনি আনন্দ পাম। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, দি আছাম টুডে 24।